নমস্কাৰ বন্ধুসকল, পোল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল আহক ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল আহক এতিয়া ভিডিঅ'টোলৈ আহোঁ। আজি 8 নম্বৰ দিন ৰানিং। তো দেখিছে আপোনালোকে মুৰ্গীৰ এভাৰেজ কণ্ডিশ্যন কেনেকুৱা আছে। তো প্ৰথমতে মই কৈ লৈছোঁ, কালি আবেলি মই বৰ্ডিংকেইটা অলপমান স্পেচটো এৰি দিলোঁ, গোটেই স্কুৱেৰ কৰি পেলাই হেৰি কৰি দিছোঁ। কেৱল আৰু 25% স্পেচ দিব বাকী আছে, বাকীখিনি দিয়া হৈ গ'ল। 75% স্পেচ দি দিলোঁ দিনতে। নৰ্মেলি ঠাণ্ডা বা গৰমতো দিয়া নাযায় ইমান স্পেচ, এইবাৰ দিছোঁ কাৰণত কিডনী প্ৰব্লেম হোৱা চান্স আছে। তো সেইকাৰণে স্পেচটো অলপ আগতীয়াকৈ এৰি দিছোঁ, যাতে কিডনীৰ অসুবিধা নাপায়। কিডনী স্পেচটো এৰি দিলে কিডনীত মৰ্টেলিটি অলপ কম হয়, কাৰণ দৌৰিব পাৰে বা পানী চানী অলপ বেছিকৈ খায়। দৌৰিলে স্পেচটো কমকৈ ৰাখিলে কি হয়, পানী চানী নাখায় আৰু গেছটো বেছি পায়। গেছ বেছি পালে কিডনীত মৰ্টেলিটি আৰু বেছি হয়। তো অলপ স্পেচটো বঢ়াই থ'লে হাৱা বতাহ বেছিকৈ পাব, সেইকাৰণে এৰি দিছোঁ। আৰু মই 4টা বৰ্ডিং কালি আবেলি এৰি দিলোঁ, বাকী আৰু 2টা বৰ্ডিং আছে, সেইটো এতিয়া এৰি দিম। একেলগে কৰিব নহ'ল, সময় নহ'ল, অকলে দিগদাৰী হয়। বেছিভাগ কাম অকলে কৰি থাকোঁ, সেইকাৰণে অলপ অলপকৈ কৰি থাকোঁ। তো এইটো কালি এইখিনি কৰি দিলোঁ, এতিয়া ৰাতিপুৱা এইখিনি কৰি পেলাই পানীটো দি দিম, ৰেকিং কৰি পেলাই। বাকী মই পানীত চেনিটাইজাৰ ব্যৱহাৰ কৰি আছোঁ, পাৰ্ট এবি মিক্স কৰি, যিটো চিয়ালুটো কেনেদৰে বনোৱা হয় মই পিছত ভিডিঅ' এটা বনাম। সেইটো কেনেকৈ ভিডিঅ'ত জনাই দিম মই আপোনালোক কেনেকৈ বস্তুটো মিক্স কৰে। সেইটো চব কোম্পানীতে নাথাকে বাৰু, এইটো অকল সুগুণাতে থাকে। বাকী মই আজি মেডিচিন কি দিম এতিয়া দেখাই আছোঁ। এইটো টাইচলিন পাউডাৰটো, সেইটো 90 গ্ৰামকৈ দি আছোঁ দিনত। প্ৰায় 1800 মুৰ্গী আছে মোৰ, সেইকাৰণে 90 গ্ৰাম দি আছোঁ। এনেই 2090 গ্ৰাম লাগে। তো অলপমান বেছি দি আছোঁ, পানী অলপ বেছিকৈ পেলাই দিওঁ লাষ্টত ৰোৱা পানীখিনি পেলাই দিওঁ, সেই হিচাপত একো নহয়। তো প্ৰায় 4 ঘণ্টামানৰ পানীত দি আছোঁ। এইটো 90 গ্ৰাম পানীত মিহলাই কৰি, পানীত আগতে চেনিটাইজ কৰি পেলাই বস্তুটো অকণমান সময় ৰ'ব লাগে। পানী চেনিটাইজাৰ কৰাৰ পৰা মোটামুটি আপোনাৰ 1-1.5 ঘণ্টা পিছতহে মেডিচিনটো ব্যৱহাৰ কৰিব লাগে। তো তেনেদৰে কৰি আছোঁ। তাৰপিছত আপোনাৰ আৰু এটা ঔষধ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত যোৱাকালি দিছোঁ ফেৰলিভটো। এইটোত ভিটামিন নাই, অকল লিভাৰ হয়। এইটো সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ, কাৰণ ভিটামিন দিলে CRD প্ৰব্লেম হ'ব পাৰে বা এইটো কিডনী প্ৰব্লেম হ'ব পাৰে। কিডনী প্ৰব্লেম ভিটামিন হ'লে বেছি হয়। আৰু তাৰপিছত ৰাতিৰ পানীত আকৌ এইটো দিছোঁ, এইটো আপোনাৰ হৈছে লিভোপ্লক্স L, সেইটো 1 ml কৈ পাৰ লিটাৰ পানীত সেইটো ব্যৱহাৰ কৰিছোঁ। তো তেনেদৰে কৰি লৈছোঁ। আগতে এইটো পাউডাৰটো মই পানীত মিহলি কৰি ল'ম। 60 লিটাৰ পানী লৈ লৈছোঁ, লৈ পেলাই সেইটো মেডিচিনটো মিহলি কৰি পেলাই অলপ সময় থৈ দিম। তাৰপিছত মই আগতে ৰেকিংখিনি কৰি ল'ম, ৰেকিং কৰি উঠিহে মেডিচিনটো পানীটো দিম। দানা এতিয়া নিদিওঁ, দানা আবেলি দিম। দানা দিয়ে আছে, কালি দানা আছে, সেইখিনি অলপ কমক, দানাটো শেষ হওক। তো দেখিছে এতিয়া ৰেকিং কৰিম মই, ৰেকিংটো ভৰিৰে কৰি আছোঁ ৰেগুলাৰ। ৰেকিঙক কোনোদিন মিছ নকৰিব, ৰেকিং ৰেগুলাৰ কৰি থাকিব। পাৰিলে 2বাৰকৈ কৰিব, নহ'লে মিনিমাম এবাৰ হ'লেও কৰিব। তো আজি মই ৱেইটটো কৰিম, ৱেইট কৰি পেলাই আপোনাক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিমান ৱেইট মই আপোনাক জনাম নেক্সট আগৰ সময়ত। ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি জানিবৰ কাৰণে। এভাৰেজ কণ্ডিশ্যনটো দেখিছে মুৰ্গীখিনি, ৱেইটটো মই কৰি পেলাই জনাম। আগতে কামখিনি কৰি লওঁ, লৈ পেলাই ৱেইট কৰিম। প্ৰায় মৰ্টেলিটি মোৰ এতিয়া 65 মান হ'ল মৰ্টেলিটি হিচাপত। কিডনী প্ৰব্লেম এতিয়ালৈকে ইমান এটা দেখা পোৱা নাই। এইটো যিখিনি মৰিছে মুৰ্গী ডিহাইড্ৰেশ্যনৰ আছিলে অলপ সৰুতে, উইক বাৰ্ডছ আৰু এইটো
য়ক চেলটো মানে নোহোৱা কাৰণতে কিছুমান মৰ্টেলিটি হৈছে। কিছুমান মুৰ্গী থাকে আপোনাৰ ৱেট উইক থাকে, তো এনেকুৱা মৰ্টেলিটি হৈ যায়। এইটো ব্ৰিডটো অলপ এনেও দুৰ্বলেই, মানে কপ ব্ৰিডটোৰ নিচিনা নহয়। কপ ব্ৰিডটো হ'লে আপোনাৰ মৰ্টেলিটি সৰুতে ইমান নহয়, প্ৰায় 1%। ইহঁতৰো কেতিয়াবা হয় এনেকুৱা, ৱেডাৰৰ অলপ কথা। এইটো ৱেডাৰটো ইহঁতে প্ৰত্যেকটো ৱেডাৰ চুইটেবল নহয় ইহঁতৰ কাৰণে। কিন্তু কপ ব্ৰিডটোৰ আপোনাৰ কি প্ৰায় যিকোনো ৱেডাৰটো সিহঁতে মানে এডজাষ্ট কৰি লয়, সিহঁতৰ মৰ্টেলিটিটো কম থাকে। 1% ষ্টেণ্ডাৰ্ড মৰ্টেলিটি এক সপ্তাহত যিকোনো মুৰ্গীৰ মানে কোনো পিছৰ কথা নাই, পাৰ্চেণ্টটো কৈছোঁ 1% ষ্টেণ্ডাৰ্ড হয়। তো মোৰ এতিয়া মানে এসপ্তাহ হৈ গ'ল, তো মোৰ 60 মানে মৰ্টেলিটি 65 মৰ্টেলিটি মানে হেৰি হৈ গ'ল, মোৰ প্ৰায় 3% পাৰ হৈ গ'ল, 3.3 এনেকুৱা চামথিং হ'ব। তো মৰ্টেলিটি বেছি আছে। কিন্তু কিডনী বেমাৰ বৰ্তমান কিডনী বা IBH বুলি কয়, তো সেইটো হিচাপত চাব গ'লে ইমান মৰ্টেলিটি নাই এতিয়ালৈকে, কিডনীৰ এখনো প্ৰকোপ পোৱা নাই। তো ঠিক নাই, হ'ব পাৰে আৰু 2-3 দিন পিছতে গম পোৱা যাব। যদি মৰ্টেলিটি নহয় তো কিডনীত মৰ্টেলিটি নহয় ভালেই কথা, চাওঁ কি হয়। বাকী মই মোৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ যাতে কিডনী নালাগে। আৰু এতিয়া জেকাটো অলপ কমিছে, মানে কিডনী প্ৰব্লেমটো হয় মানে কি মহৰ উৎপাতত আৰু যিটো ভিটিটো জেকা লাগি থাকে, তো সেইকাৰণে হয়। তো মোৰ ৰেকিং কৰা হৈ গ'ল, এতিয়া দানাটো আছে, পানীটো দিয়া হৈ গ'ল, যিটো টাইচলিন পাউডাৰটো ব্যৱহাৰ কৰিছোঁ এইটো। আৰু ইয়াৰ পিছত মই লিভাৰ দিম, এইখিনি শেষ গ'লে লিভাৰ দিম। তাৰপিছত আৰু সন্ধিয়া পানীত মই এণ্টিবায়'টিকটো দিম, এণ্টিবায়'টিক যিটো লিভোফ্লক্স এলটো সেইটো ব্যৱহাৰ কৰিম। তো লিভাৰটো দিয়াৰ কামটো এইটো হৈছে অলপ মুৰ্গীখিনি মানে যাতে এণ্টিবায়'টিক ব্যৱহাৰ কৰাৰ পিছত দুৰ্বল হৈ নাযায়, পানীটো ঠিকে খাই থাকে বা সিহঁতৰ ফিড কনজামশ্যনটো উইক নহয়, তো সেইকাৰণে ব্যৱহাৰ কৰিছোঁ। ভিটামিন দিব পাৰিলোঁ, ভিটামিন দিলে মানে কি হ'ব আৰু মৰ্টেলিটি হোৱাৰ চান্স থাকিব, সেইকাৰণে মই ভিটামিন দিয়া নাই। ভিটামিন দিম যদিহে ৱেইটটো ডাউন থাকে। যদি ৱেইট আজি প্ৰায় মানে 200 গ্ৰামৰ ওচৰে পাজৰে থাকিব লাগে, তো এইটো থাকিলে ঠিকে আছে, নহ'লে মানে বেছি বহুত ডাউন থাকিলে মানে ভিটামিন দিব লাগিব। চাই লওঁ, ৱেইট কৰি চাই পেলাই মই আপোনালোকক জনাই আছোঁ। বন্ধুসকল, ৱেইটটো হৈছে মানে আজি 184 গ্ৰাম আহিছে এভাৰেজ। তো 200 গ্ৰাম মাৰিব লাগিছিলে, তথাপিও ইমান বেয়াও নহয়, ঠিকেই আছে। বহীৰ মতেতো ঠিকেই আছে, তথাপিও 200 গ্ৰাম হ'লে মানে 100% টেনশ্যন নহ'লে অকণমান এটা হেৰি আছে, এইটো স্পেচটো বেছিকৈ দিয়াৰ কাৰণে ৱেইটটো এভেইলেবল হ'ব পাৰে। তো চাওঁ, আৰু নেক্সট সপ্তাহত ৱেইট কৰিম। তেতিয়া যদি ৱেইট ঠিকে থাকে, মই মেডিচিন ভিটামিন মানে ব্যৱহাৰ কৰিব ইচ্ছা নাই, কাৰণ গৰমটো বহুত আছে। ভিটামিন বেছি ব্যৱহাৰ কৰিলে ডাইজেষ্ট প্ৰব্লেমটো হ'ব পাৰে বা লিটাৰটো বেয়া কৰিব পাৰে। বেছি ভিটামিন খালেও বেয়া, মানে পিছত গৰমৰ কাৰণে অসুবিধা হ'ব পাৰে। মানে দানাটো বেছি খাই দিব, ভিটামিন বেছি দিলে, তো তাৰপিছত আপোনাৰ লিটাৰটো নষ্ট হ'ব পাৰে। সিহঁতৰ বৰ্তমান বতৰটো বহুত গৰম বহুত বেছি আছে, তেতিয়া আপোনাৰ 33 চেলচিয়াছ এতিয়া ৰাতিপুৱাতে আছে, আৰুতো আছে দিনটো। তো গৰম বহুত বেছি আছে, তো সেইকাৰণে এনেকুৱা ভিটামিন ব্যৱহাৰ নকৰিব পাৰিলে ভাল। চাওঁ, আজি মোৰ এইটো মেডিচিন আৰু এটা ড'জ আছে, এইটো ড'জৰ পিছত মই ইলেক্ট্ৰলাইট দিম 2-3 দিনমান পানীত। তাৰপিছত চাম কেনেকুৱা ৱেইট আহে। ৱেইট ঠিকে থাকিলে ভিটামিন এতিয়া নিদিওঁ, অলপ ঠাণ্ডা পৰিলে দিম, ডাঙৰ হ'লে মানে যাতে পানী বেছি খাব পৰা হয়। এতিয়া পানীটো বেছি খোৱা নাই, ইমান এটা মানে অকণমান কিডনী চান্স নোহোৱাও নহয়, আছে। তো সেইকাৰণে মানে চেষ্টা কৰি আছোঁ যাতে পানীটো বেছিকৈ খোৱা কৰিব পাৰোঁ। তো বন্ধুসকল, তেনেদৰে কৰি আছোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ, কেনেদৰে কামখিনি কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।